আজি এটা বেয়া খবৰ। নমস্কাৰ, আজি এটা বেয়া খবৰ। আমি দুইজনৰে কৰোণা পজিটিভ ওলাইছে, গতিকে ব্লগ বনাব পৰা নাই ভালকৈ। এতিয়া আমি ডক্টৰক দেখাইছোঁ আৰু কিছুমান মেডিচিন খাই আছোঁ। মেডিচিনবিলাক দেখাম বাৰু আপোনালোকক। আমি বেছিভাগ এতিয়া অৰ্ডাৰ অনলাইন কৰি আছোঁ আৰু কিছুমান বস্তু অৰ্ডাৰ অনলাইন কৰি পেলাই ঘৰতে বনাইও আছোঁ। আজি আমি চিকেন খাম, কাৰণ আমাক অলপ এনাৰ্জি লগা আছে আৰু কাৰণ আমি বহুত মেডিচিন খাই আছোঁ। আপোনালোকক দেখাই আছোঁ কি মেডিচিন আমি খাই আছোঁ বৰ্তমান দুইজনেই। ইয়াত এণ্টিবায়'টিক আছে, ইয়াত কাপ চিৰাপ, লগতে আমাৰ জ্বৰৰ কাৰণে, গাৰ বিষৰ কাৰণে আৰু মাল্টিভিটামিনছ, লগতে আৰু দিছে গেষ্ট্ৰিকতো লাগে আমাক এণ্টিবায়'টিক খালে তাৰ ছাইড ইফেক্টটো প্ৰিভেণ্ট কৰাৰ কাৰণে। এয়া দেখিছে, আমি চিকেন চুপৰ কাৰণে লেগ পিচ অৰ্ডাৰ কৰিছিলোঁ, অকল হাড্ডি থকা। কিন্তু আমি এতিয়া চুপ নাখাওঁ, তথাপি এইকেইটা লেগ পিচকে আমি ইউজ কৰিম। আপোনালোকে যদি চাই, ধুনীয়া লেগ পিচ। কড়াইটো গৰম হ'ব দি আছোঁ। এতিয়া অলপ বেলেগ ষ্টাইলত বনাম, বেলেগ ৰেচিপি এটা বনাম। আমি চুপ খাম বুলি ভাবিছিলোঁ, চুপ বনাম বুলি ভাবিছিলোঁ, কিন্তু চুপ নবনাওঁ। এতিয়া অলপ বেলেগ ষ্টাইলত বনাম। এতিয়া মিঠাতেল দিম, অলপ বেছিকৈ দিম, কাৰণ আমি অলপমান ডিপ ফ্ৰাই কৰিম। যিহেতু মাংস বেছিকৈ আছে, আমি অলপমান থৈও দিম অহাকালিলৈ। যিহেতু বেলেগ জলকীয়া নিদিওঁ, এইটো অলপমান তেলখিনি দি দিওঁ। এইখন ইউজ কৰিম আজি, কাৰণ তেলত ভাজিলে এইখন লাগে, তেলটো ধৰি দিব। তেলটো গৰম হৈছে আমাৰ, গতিকে মাংসখিনি দি দিম। গেছটো বঢ়াই দিব এইখিনি অকণমান। প্ৰায় এতিয়া ভজা হৈ গৈছে, এইখিনি খাই থ'ম, তাৰপিছত বেলেগ দিম। আমি এতিয়া লেগ পিচকেইটাও দি দিছোঁ।
ফাইনেলি হৈ গ'ল আমাৰ। আমি যদিও চুপ বনোৱা নাই, আল্টিমেটলি অলপ চুপ টাইপেই বনাইছিলোঁ। অলপ পানীখিনি কমাই দিছোঁ মাত্ৰ, আমি হেল্ডি খাব বিচাৰিছোঁ অলপ। আজিলৈ ইমানে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।